এভৰিৱান, গুড ইভিনিং। এনেও গধূলি টাইমটোত কিবা এটা চটপটা খাব মন যায়, তাকে আপোনালোকলৈ নৰসিংহ পাতৰ এটা ধুনীয়া ৰেচিপি চাহৰ লগত খাবৰ কাৰণে ক'বলৈ ওলাইছোঁ। নৰসিংহ পাতকেইটা ধুই বেচন অলপ বাতিত উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত লাহে লাহে বেচনখিনিত নিমখ এড কৰি দিব। অলপমান নিমখ এড কৰি দিয়া সোৱাদ অনুসৰি। তাৰপিছত সোৱাদ অনুসৰি নিমখ এড কৰাৰ পিছত আপোনালোকে হালধি এড কৰি দিব তাত। তাৰপিছত আপোনাৰ তাত যিকোনো মছলা উপলব্ধ থাকিলে সেই মছলা দি দিব। মছলা দিয়াৰ পিছত এনেকৈ ফেটি ল'ব ধুনীয়াকৈ, মানে ঠিক কৰিব, অলপমান বেছি ঢিলা নকৰিব। তাৰপিছত কেৰাহী এটা পাতি তাতে মই দি ল'ম অলপমান মিঠাতেল। দিয়াৰ পিছত গৰম হ'বলৈ অলপ দেৰি তেনেকৈ থৈ দিম। থৈ দিয়াৰ পিছত মই গুলখিনি তেনেকৈ নৰসিংহ পাতটো দীঘলে এনেকৈ ডিপ কৰি লৈ পেলাই, এনেকৈ ডিপ কৰি লৈ কেৰাহীখনত লাহেকৈ দি দিম। এয়া দেখিব পাইছে কেৰাহীত দিয়াৰ পিছত কেনেকুৱা হৈছেগৈ। এনেকৈ হিলাই দিব লগালগ। গৰম কেৰাহীত দিয়া হয়তো সেইবাবে, নহ'লে ধৰি যাব পাৰে, ধৰি যোৱাৰ চান্স থাকে সেইটোপা। এনেকৈ দি মই গোটেইখিনি ভাজিলৈ চাহৰ লগত খাবলৈ ৰেডি হৈ গ'ল। এইখিনি আমাৰ চাহৰ লগত খোৱা। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। কিন্তু এবিধ খাবলৈও ধুনীয়া আৰু স্বাস্থ্যৰ কাৰণেও হানিকাৰক নহয়।